হাই ফ্ৰেণ্ডছ, ৱেলকাম টু টেক চিটি। তো ফ্ৰেণ্ডছ, আপোনালোকে সকলোৱে জানে যে PDF ফাইল এটা কি বস্তু হয়, আৰু আপোনালোকে সকলোৱে এইটোও জানে যে PDF ফাইলত থকা যিবিলাক আমাৰ টেক্সট থাকে এইবিলাক আমি চেঞ্জ কৰিব নোৱাৰি। মানে PDF ফাইলত থকা যিবিলাক লিখা থাকে এইবিলাক আমি নিজৰ ইচ্ছামতে চেঞ্জ কৰিব নোৱাৰি, বা ধৰক কিবা এটা পেৰাগ্ৰাফ আমাৰ চেঞ্জ কৰিব লাগে, এইটো আমি কৰিব নোৱাৰি। বাট আজি মই এইটো ভিডিঅ'ত আপোনালোকক দেখাম যে আমি PDF ফাইল এটা কেনেকৈ আমি এডিট কৰিব পাৰি মাইক্ৰ'ছফ্ট অফিচৰ জৰিয়তে। তো সিধা গ'লে এইটো ভিডিঅ'ত আমি আজি শিকিম কেনেকৈ এটা PDF ফাইলক আমি ৱাৰ্ড ডকুমেণ্টত কনভাৰ্ট কৰিব পাৰিম। তো বন্ধুসকল, মই ৰয়, আপোনালোকে চাই আছে টেক চিটি। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ, যেহেতু আমি ৱাৰ্ড দি কৰিম, তো মাইক্ৰ'ছফ্ট ৱাৰ্ডটো আপোনালোকে খুলি ল'ব। মোৰ 2016 ভাৰ্চনটো আছে, আপোনালোকৰ যিটো ভাৰ্চন আছে আপোনালোকে এইটো অ'পেন কৰি ল'ব। তাৰপিছত ইয়াতে আপোনালোকে এতিয়া ফাইলত যাব। ফাইলত যোৱাৰ পিছত আপোনালোকৰ PDF ফাইলটো আপোনালোকে অ'পেন কৰিব। মোৰ যিটো PDF ফাইল আছে মই এইটো আপোনালোকক অ'পেন কৰি দেখুৱাই আছোঁ। মই যিটো PDF ফাইল আছে সেইটো এছ ডিক্লেৰেশ্যন ফৰ্মটো লৈছোঁ, যিটো NRC টাইমত ইউজ হৈছিল। এইটো মই অ'পেন কৰিম। অ'পেন কৰাৰ পিছত আপোনালোকৰ কি হ'ব, ইয়াতে এটা ইণ্টাৰফেচ আহিব। ইয়াতে আপোনালোকে অ'কে কৰি দিব। মাইক্ৰ'ছফ্ট অফিচে এইটো অট'মেটিকেলি কনভাৰ্ট কৰি কিনে মাইক্ৰ'ছফ্ট ৱাৰ্ড ডকুমেণ্টত আপোনালোকক দি দিব। এইটো অ'কে কৰিছোঁ। এতিয়া অলপ টাইম ৱেইট কৰিব লাগিব। আৰু ফ্ৰেণ্ডছ, আপোনালোকক মই কেইটামান অনলাইন ৱেবছাইট কৈ দিম, যাৰ জৰিয়তে আপোনালোকে এটা PDF ফাইলক ৱাৰ্ড ডকুমেণ্টত কনভাৰ্ট কৰিব পাৰিব। এইটো চাওক বন্ধুসকল, আমাৰ লগত আহি গৈছে আমাৰ ফাইলটো। এটা PDF ফাইলটো আমাৰ কি হৈ গৈছে, এতিয়া আমাৰ ৱাৰ্ড ডকুমেণ্টত আমাৰ কনভাৰ্ট হৈ গৈছে। আৰু আপোনালোকে যদি ইচ্ছা কৰে এতিয়া আপোনালোকে যিকোনো বস্তু ইয়াতে চেঞ্জ কৰিব পাৰিব। ছাপ'জ মই এই লিখাটো আমি বল্ড কৰি দিম, ইয়াতে বল্ডত ক্লিক কৰি দিব, বাছ হৈ গ'ল। ইয়াতে আপোনালোকে এতিয়া যেনেকুৱা ইচ্ছা এনেকুৱা কৰিব পাৰে। আপোনালোকে যদি খোজে পেৰাগ্ৰাফটো আমি তলত লৈ যাম, তেন্তে আপোনালোকে এইটো তলত লৈ যাব পাৰিব। মানে এইটো এটা কমপ্লিটলি এটা ৱাৰ্ড ফাইল হয়। আপোনালোকে যেনেকুৱা ইচ্ছা এনেকুৱাভাৱে এইটো চেঞ্জ কৰিব পাৰিব। ছাপ'জ আপোনালোকে এই পেজটোৰ কালাৰটো চেঞ্জ কৰিব, তেন্তে আপোনালোকে জাষ্ট চিম্পলি কালাৰত যাব, পেজ কালাৰ আপোনালোকে যেনেকুৱা দিব এনেকুৱা আহি যাব। পেজৰ বৰ্ডাৰ দিব খুজিলে আপোনালোকে বৰ্ডাৰত দিব পাৰিব। বাছ আপোনালোকক মই যদি চিম্পলি কয়, এইটো এটা কমপ্লিটলি এটা ৱাৰ্ড ফাইল হয়। এতিয়া আপোনালোকে যেনেকুৱা ইচ্ছা তেনেকুৱাভাৱে এইটো এডিট কৰিব পাৰিব। এতিয়া আপোনালোকে ছেভ কৰিবৰ কাৰণে ফাইলত যাব। ফাইলত যোৱাৰ পিছত ইয়াতে ছেভ মাৰিব। ছেভত যোৱাৰ পিছত ইয়াতে চাওক অপশ্যন আহিব আমাৰ ৱাৰ্ড ডকুমেণ্ট। বা আপোনালোকে যদি এইটো খোজে যে এইটো আমি PDF ফাইল যিটো আছিল আমি PDFতে ৰাখিম, তেন্তে আপোনালোকে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে PDFত যাব, আৰু মই নামটো অলপ বেলেগ দি দিওঁ। তো এতিয়া যদি মই এইটো ছেভ কৰি দিওঁ, এইটো আমাৰ ছেভ হৈ যাব। ছেভ হৈ যোৱাৰ পিছত আপোনালোকে এইটো চাওক। ছেভ হোৱাৰ পিছত আপোনালোকে চাব পাৰিব যিটো আমি এডিট কৰিছোঁ, এই এডিটটো আপোনালোকে ইয়াতে আহি গৈছে। চাওক, এইটো এটা PDF ফাইলে হয়, বাট আমি কি কৰিছোঁ, এই ফাইলটোক আমাৰ এডিট কৰিছোঁ। বাট আমি যিখিনি চেঞ্জ কৰি ইয়াতে আমি বল্ড দিছোঁ, আণ্ডাৰলাইন কৰিছোঁ, পেৰাগ্ৰাফটো তল লৈ গৈছোঁ। চাওক, বৰ্ডাৰ দিছোঁ, পেজৰ কালাৰটো চেঞ্জ কৰিছোঁ। যিখিনি আমি চেঞ্জ কৰিছোঁ এইখিনি ইয়াতে আহি গৈছে। তো ফ্ৰেণ্ডছ, এতিয়া মই আপোনালোকক দেখুৱাম অনলাইনত কেনেকুৱাকৈ আমি এটা PDF ফাইলক আমি মাইক্ৰ'ছফ্ট অফিচত কনভাৰ্ট কৰিব পাৰিম। ইয়াতে এটা ৱেবছাইট আছে PDF টু ৱাৰ্ড। মই এই ৱেবছাইটৰ লিংকটো আপোনালোকক ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে ডিছক্ৰিপশ্যনৰ লিংকটো ফ'ল' কৰি ইয়াতে আহিব পাৰিব। আপোনালোকে ইয়াতে একো কৰিব নালাগে। ইয়াতে আপোনালোকৰ অপশ্যন আছে, চাওক PDF টু ৱাৰ্ড। আপোনালোকে বেলেগ ইয়াতে চিলেক্ট কৰিব পাৰিব। তো ইয়াতে আপোনালোকে চিম্পলি কি কৰিব, আপোনালোকে চিলেক্ট ফাইলটো কৰিব। ফাইল যিটো লোকেশ্যন আছে, মই ইয়াতে চাওক এছ ডিক্লেৰেশ্যন ফৰ্ম, এইটোত মই ইয়াতে ক্লিক কৰিম, অ'পেন কৰি দিম, বাছ ইয়াতে আহি যাব বস্তু। তাৰপিছত আপোনালোকে এটা ইমেইল ID দিব, তাৰপিছত কনভাৰ্ট নাও কৰিব। আপোনালোকৰ ইমেইল IDটোত ৱাৰ্ড ডকুমেণ্টটো যাব। তো আপোনালোকে ইমেইল IDটোৰ পৰা ৱাৰ্ড ডকুমেণ্টটো ডাউনলোড কৰি ল'ব, বাছ হৈ গ'ল। তাৰপিছত আপোনালোকে নিজৰ ইচ্ছামতে মাইক্ৰ'ছফ্ট অফিচত লৈ গৈ কিনে বস্তুটো এডিট কৰিব পাৰিব। তো ফ্ৰেণ্ডছ, যিখিনি আছিল মই আপোনালোকক কৈ দিলোঁ। তো ফ্ৰেণ্ডছ, যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰি দিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰিব। মই লগ পাম আপোনালোকক নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।